हेलो गाइस नमस्कार बैक टू माय यूट्यूब चैनल। आज आम गाहरी पेटू बनाई खुआम आपलोक एनेकुवा एटा सुंदर परिवेशत बनाई खुआम आपलोके चाब। एया गाहरी पेटू ललो गाहरी पेटू आम इतना बयल कर कृष्ण एया पियाज काटी आसे रंगा पियाज 4टामान दिसु। गाहरी गाहरी आम बेसि अना ना आधा केजी आनिसु पेटू आपलोके घर बनाई खाब पारिब बहुत टेस्टिके मैं आज बनाई देखाम। पियाज तो अलग हरके लब जिमान पारे हरके लले बेसि भाल हय। तार पिছত आमी दिम बगा पियाज दिम जलकिया दिम ताके आपलोके चाই থাককচোন। ভিডিওটো কেনেকুৱা পায় জনাব, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব। পিয়াজ কাটি আছে এয়া আমাৰ বগা ৰচুন ললো। বগা ৰচুনটো আপোনালোকে বাকলিটো নুগুচাব, ওপৰ বাকলিটো বগা ৰচুনে জলকীয়া খুন্দি ল'ব। এইটো খুন্দনা মাৰি মিক্সি আছে মিক্সিত নিদিওঁ, মিক্সিত দিলে বেছি গুলগুলীয়া হৈ যায়। সেইকাৰণে এইটো খুন্দনা মাৰিত খুন্দিম। এডাল লাকুটিডাল এনেকৈ খুন্দিব লাগিব। আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক, যি হ'লেও নহ'লেও। আমি ইয়াৰ গাহৰি উতলিছে অলপ, বইলটো নিমখ দি দিব দেই বইল কৰোঁতে। আপোনালোকে পেটুটো খাই চাবচোন কেনেকুৱা লাগে। বইল হৈ আছে লাহে লাহে। তাৰপিছত আমাৰ ইয়াত কৃষ্ণই পিঁয়াজ কাটিছে। আদা বোলে পিঁয়াজ নাখায় আমাৰ কৃষ্ণই, আমাৰ আদাটো দিয়া নাই। আপোনালোকে ধুনীয়াকৈ মিক্সিত নিদিব। আপোনালোকে পিঁয়াজ মানে ৰচুনে জলকীয়াই আৰু আদা আপোনালোকে খুন্দোতে মিক্সিত নিদিব। আদাটো দিলে বহুত ভাল পাওঁ, আদাটো জানো নাখায় বোলে। আদাটো আমি নানিলোঁ। এতিয়া এয়া আপোনালোকে চাই যাওকচোন কেনেকুৱা পায়। একেবাৰে এবাৰ চৌত তেল দিয়াৰ পাছতহে আপোনালোকক লগ পাম দেই। নৰসিংহ পাত নিবলৈ আহি আছোঁ। এইজোপা নৰসিংহটো দি দিম যিহেতু গাহৰি পেটু। তাৰপিছত আমি নেমু লৈ যাম, নেমু এটাও দিম। নেমু এটা ছিঙি লওঁ, বাৰীৰ পাছফালৰ নেমু। লেট্ৰিনটো ইগন'ৰ কৰিব, লেট্ৰিনটো আমাৰ চৰকাৰে দিছিলে। মানুহটো সোমালে কিবা হেৰিটো বাল্টিটো নোসোমাই, বাল্টিটো সোমালে মানুহটো নোসোমাই বুলি ডাইলগ খাওঁ ভাইৰেল হৈছিলে। তাকে এয়া নৰসিংহ ছিঙি আছোঁ, আপোনালোকে চাব। আমাৰ ভিডিঅ'টো কেনেকুৱা পায় জনাব। বহুত তৃপ্তি লাগে, আপোনালোকে খাই চাবচোন। বহুতে নাখায় বাৰু গাহৰি পেটু বুলি ক'লে, কিন্তু আমি খাওঁ। এয়া বাৰীৰ পাছফালৰ নৰসিংহ পাত, এইটো নেমু। পিঁয়াজ কাটিলে এয়া আৰু ইয়াত আমি দি দিছোঁ নৰসিংহ দিছোঁ, তাৰপিছত জলকীয়া দিছোঁ আৰু ৰচুন দিছোঁ। তাৰপিছত এয়া আমাৰ বৌয়ে গাখীৰ চাহ বনাই দিছে, গাখীৰ চাহ খাব খাই লওঁ। আমি গাহৰি লৈ আহিলোঁ বইলৰ। এতিয়া এইখিনি আমি ধুনীয়াকৈ ধুই ল'ম, ধুই বনাই আছোঁ। আপোনালোকে চাওকচোন ব্লগটো। আমাৰ চাহ উতলি গ'ল, ইয়াৰ লগতে আমি চৌটো পাতি দিছোঁ কেৰাহীটো। আপোনালোকে চাই আহকচোন আমি কেনেকৈ বনাওঁ। কাটি আছে আলু দুটামান দি দিম, যিহেতু আমি আমাক বৌৱে দি গৈছে গৰম গৰম গাখীৰ চাহ। গৰমত গৰম গাখীৰ চাহে খাব লাগে। ইয়াত থলোঁ আমাৰ চৌটো এয়া শুকাই আছে। মই তেল দিওঁ, আমি তেল দি দিওঁ। তেল আমি স্পনচাৰ কৰা নাই দেই, হনুমানৰ তেল দিছোঁ। ধাৰা কিনিবলৈ আমি ইমান ধনীও হোৱা কাৰণে আমি দুখীয়া। তেলটো অলপ দি দিওঁ, যিহেতু গাহৰি পেটটো বনিব ন, তেল অলপ সৰহকৈ লাগিবই। চাই চাওক আপোনালোকে। গেছটো অলপ আপোনালোকে সৰুকৈ দিব, মই অলপ ডাঙৰকৈ দিছোঁ সোনকালে হওক বুলি দেই। তেল গৰম হ'ল। আপোনালোকে তেল যদি চাব পাৰে এনেকৈ ধুনীয়াকৈ চাব আপোনালোকে তেলটো কিমান গৰম হৈছে নাই হোৱা, তেতিয়া গম পাব। এয়া পিঁয়াজ দি দিওঁ। লগতে হালধি ল'লোঁ, হালধি অলপ দি দিওঁ। হালধি কিনা হালধি অলপ দিব লাগিব, আৰু অলপ দি দিওঁ। সেইটো হালধি দিলোঁ। হালধি দি অলপ লৰাই দিব এখন। ধুনীয়াকৈ পিঁয়াজটো আপোনালোকে বনাই ল'ব প্ৰথম। তাৰপিছত হালধি দিয়াৰ পিছত ইয়াতে নিমখ অলপো দিব পাৰে আপোনালোকে। নিমখ ময়ো দিছোঁ ৰ'ব। এই আপোনালোকে চাওক, নিমখ অলপ দি দিওঁ। নিমখটো দিলে মানে অলপ সোনকালে পিঁয়াজটো হেৰি হয়, গলি যায়। সেইকাৰণে নিমখ দিব লাগে। ইয়াতে আপোনালোকে মছলাও অলপ দি দিব পাৰিব, মছলা দিলে বেছি ভাল হয়। এইটো আনিছোঁ মিট মছলা, অলপ দিব লাষ্ট টাইমত। এইটো মিট মছলা দিলোঁ। এইটো কি ধনিয়া পাউডাৰ অলপ দি দিলোঁ। তাৰপিছত আমি আনিছোঁ এইটো ৰেড চিলি অলপ দি দিলোঁ। তাৰপিছতে দিলোঁ এইটো মিট মছলা এভিটিয়া কোম্পানী হয়, এইটো দি লৈছোঁ। অলপ থৈ দিছোঁ, আকৌ পাছত দিম কাৰণে। এতিয়া অলপ মিক্সিং কৰি দিব হেতা মাৰি। ইয়াৰ কাৰণে দেখিছে আপোনালোকে কিমান সুন্দৰ হৈছে। এইখিনিতে আমি যিখিনি খুন্দি থৈছিলোঁ যে আমি
নহৰু, তাৰপাছত জলকীয়া আৰু সেইটো অলপ দি দিওঁ। আপোনালোকে বেকগ্ৰাউণ্ড চাউণ্ডটো ইগন'ৰ কৰক। এয়া আমি নহৰু আৰু পিঁয়াজ, নৰসিংহ এইখিনি দি অলপ মিক্সিং কৰি দিলোঁ। পিঁয়াজখিনি আপোনালোকে এইটো গোন্ধটো পাইছেই চাগে কেনেকৈ মজা হৈছে, চাই যাওক আপোনালোকে। আপোনালোকে নিশ্চয় দেখিছে আমি প্ৰথম দিলোঁ তেল, তাৰপিছত পিঁয়াজ দিলোঁ, তাৰপিছত হালধি দিলোঁ। হালধি ঘৰৰ হালধি হ'লে বেছি ভাল হয়। তাৰপিছত আমি দিলোঁ মছলা দি দিলোঁ, 4 পেকেট আনিছিলোঁ, তাৰ অলপ অলপ দি দিলোঁ, অলপ পাছত দিম। তাৰপাছত আকৌ দি দিলোঁ আমি নহৰুৱে জলকীয়া যিখিনি খুন্দিছিলোঁ সেইটো দি দিলোঁ। এতিয়া আমি মেইন বস্তুটো দিবলৈ গৈ আছোঁ, গাহৰি পেটু। সেয়া আপোনালোকে চাওক, গাহৰি পেটু বইল কৰা হৈছে। এতিয়া আমি এইটো দিবলৈ গৈ আছোঁ। পিঁয়াজ প্ৰায়ভাগ হ'লগৈ মিক্সিং হয়। এই আপোনালোকে ৰং দেখিছেই চাগে কেনেকুৱা হৈছে। এই আপোনালোকে চাওক কি সুন্দৰ ৰং। আপোনালোকে খাই ভাল পাব নিশ্চয়। আপোনালোকে ট্ৰাই কৰি চাব ঘৰত এবাৰ, বহুত টেষ্টি হয় এইটো খাদ্য। মানুহে বহুতে ঘিণ কৰে গাহৰি পেটু বুলি ক'লে, কিন্তু পেটুটোৱে বেষ্ট হয়। হ'লনে? এয়া আমি এইটো গাহৰি এতিয়া পেটুটো মেইন বস্তুটো দি দিছোঁ। এয়া আপোনালোকে চাওক, এইটোৱে মেইন বস্তু। আপোনালোকে আজি ৰেচিপিটোৰ মূল মন্ত্ৰ বুলি ক'ব লাগিব। আপোনালোকে বেকগ্ৰাউণ্ড চাউণ্ডটো অলপ ইগন'ৰ কৰক, যিহেতু আমি আমাৰ সৰু ছোৱালী এজনী আছে পিছফালে, নমামি কাৰণে আমি তাইকো দেখুৱাম বাৰু। আমি গাহৰি পেটুটো দিলোঁ। এতিয়া আপোনালোকে চাওক, লৰাই দিছোঁ, মিক্সিং কৰি দিছোঁ অলপ। আপোনালোকে চাই যাওকচোন, এইটো মিক্সিং এনেকৈ ধুনীয়াকৈ আপোনালোকে কৰিব। এইয়া আমি গাহৰি দিয়াৰ পিছত এইটো মিক্সিং কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ হৈ গ'ল দেখিবলৈ। এতিয়া আমি অলপমান টাইম গাপ মাৰি দিম, যিহেতু তেলখিনি অলপ ওলাই লওক। সেইকাৰণে ঢাকনখন অলপ টাইমৰ কাৰণে দি দিম। মামী কি কৰিছা তুমি? হয়নে মামী? হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। দিম বুলি কৈছিলোঁ যে আলু কাটি আছে, সৰু আলু। আজিকালি নতুন আলু ওলাবলৈ হৈ আছে, নতুন আলু দামহে যিখন আমাৰ অকাতৰ বাহিৰত। সেয়েহে আমি এতিয়া এই ঢাকনটো খুলিব লৈছোঁ। ঢাকনটো খোলোঁতে আপোনালোকে এইখিনিতে কাম এটা কৰিব, কেতিয়াও ঢাকনটো চুই নিদিব, বহুত গৰম হৈ থাকে। তাত আপোনালোকে এখন কাপোৰ ল'ব, নহ'লে কাগজ লৈ ঢাকনটো ধুনীয়াকৈ এনেকৈ আনিব। অনাৰ পিছত আপোনালোকে এয়া চাওক কিমান সুন্দৰ হৈছে, তেল ওলাইছে। গাহৰি ফটক তুলিছে। গোন্ধ আপোনালোকক কি বুলি ক'ম, এতিয়া কেমেৰাত যদি ধুনীয়া দিব পাৰিলোঁ হেনে গোন্ধটো। এনেকুৱা ধুনীয়া গোন্ধাইছে। কিন্তু আপোনালোকে গাহৰি হওক বা যি হওক, গাহৰিটো সদায় বইল খাব লাগে। বইল খালে বেছি ভাল হয়। আপোনালোকে দেখিছে নিশ্চয় কিমান সুন্দৰ হৈছে। বইল কৰি দিয়াৰ কাৰণে ধুনীয়া হৈছে দেখিবলৈ। আকৌ আমি ঢাকনখন মাৰি দিওঁ অলপ টাইমৰ কাৰণে। তাৰপিছত আমি আলু দিম। আমাৰ বছে এখন কাৰেণ্টৰ ব'ৰ্ড বনাই আছে। আপোনালোকৰ যদি চাউণ্ড লাগে কণ্টেক্ট কৰিব। আমাৰ এজন কলীয়া বোলে কণ্টেক্ট কৰি লওক। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিলে হৈ যাব, হয় নাই মামী? এইখন ব'ৰ্ড ফিটিং কৰি আছে, ইমান ডাঙৰ ব'ৰ্ড। আপোনালোকে এয়া বেছি নেদেখুৱাওঁ বস্তু বক্সখিনি নাই। বক্সটো সিটো ঘৰত আছে, তেওঁ মালিকৰ 2টা ঘৰ আছে। এইখন আমাৰ য়ামাহা মিক্সাৰ 32 ভল্টৰ, নহয় জানো ক'লে? 32 ভল্টৰ এইখন মিক্সাৰ। তাৰপিছত আপোনালোকে এইখন মিক্সাৰ আমাৰ লাইটৰ মিক্সাৰ। লাইটটো যিহেতু মই চলাওঁ, এয়া লাইট। এইখিনি ষ্টেণ্ড আছে আৰু সিটো ঘৰত আছে। সিটো ঘৰত নাযাওঁ, আপোনালোকক নেদেখুৱাওঁ। আপোনাৰ যদি লাগে ডাঙৰ প্ৰগ্ৰেমৰ কাৰণে, বিহু প্ৰগ্ৰেম হওক, ভাওনা হওক, অন্যান্য কিবা কিবি প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোক কমেণ্ট বক্সত কমেণ্ট এটা কৰিব, মই নম্বৰ আপোনালোকক দি যাম। আকৌ খুলিছোঁ, ঢাকনটো খুলি চাওক। ৱাও, কি ধুনীয়া গোন্ধ। চাওক কিমান ধুনীয়া এটা কালাৰ। ওচৰলৈ কেমেৰাটোৰ ওচৰত দি দিম। পিচ অলপ ডাঙৰকৈ থাকিলে এইটো তেল এপিচ একো নাই, আমি গলাই দিম এপিচ, নহ'লে মই খাম। আপোনালোকে চাওক কি সুন্দৰ হৈছে, কি সুন্দৰ। আপোনালোকে বনাই ঘৰত ট্ৰাই কৰি চাব। আপোনালোকে চাওক কিমান মজা হৈছে। আপোনালোকে ইয়াতে এতিয়া আমি আলুটো দিম, অলপ সিজি লওক। তাৰপিছতে আমি এইখিনি আলু দিম। আলু দিয়াৰ পিছত আমি আকৌ নৰসিংহ পাত দিম। নৰসিংহ দি আমি আকৌ নেমু টেঙা দিম। সেই নৰসিংহ নেমু দিম। তাৰপিছত আমি যিখিনি ইয়াত খুন্দা অলপ থৈ দিছিলোঁ যে পাছত দিম বুলি, সেইখিনিও দিম। এয়া আমাৰ হালধি, লোকেল হালধি বুলি যে কয় যে, এয়া হালধি, শুকুৱাই থোৱা হালধি, এনেকুৱা হয়। তাৰপিছতে আপোনালোকে খুন্দিব লাগিব। এইটো মিক্সি মেচিনতে হওক বা ধৰক কোনোবা জেগাত গৈ হ'লেও খুন্দিব লাগিব। সেই দুটা দি দিওঁগৈ, যিহেতু প্ৰায়ভাগ মাংস এয়া হৈছেগৈ। আপোনালোকে দেখিছে চাগে কেমেৰাত কি এটা সুন্দৰ গোন্ধৰ। আলু দি দিয়ক। আলুটো অলপ সিজিব লাগিব যিহেতু। আলুটো এতিয়া দি দিছোঁ। তাৰপিছত আপোনালোকে চাই যাওক। এটা আপোনালোকে ঘৰটো বনাই টেষ্টিং কৰি চাব। গাহৰি পেটু বহুতে ঘিণ কৰে, কিন্তু ঘিণ কৰিবলগীয়া একো নাই। এটা চফাকৈ ধুনীয়াকৈ কিনিব পাৰে। আপোনালোকে কিনি আনি ঘৰত
ট্ৰাই কৰি চাব। ইয়াত চাওক আপোনালোকে কি সুন্দৰ ৰং এটা উঠিছে। আমি ৰেড চিলিটো আৰু দিম, মছলাটো দিয়া নাই, অলপ অলপ আধা দিছোঁ, আকৌ দিম আমি পাছত। এতিয়া অলপ ঢাকনা মাৰি অলপ ভিজিবলৈ দি দিওঁ। কিমান টেষ্টি হৈছে বস্তুটো চাওঁ বুলি এই ধোঁৱা মাৰি বাহ সুন্দৰ গোন্ধ মাৰিছে গাহৰি পেটু। ডেলি গৈছে, ডেলি মানে ডেলি যোৱা নাই, ৰং কালাৰ উঠিছে। চাওক মই কেমেৰাটো ধুনীয়াকৈ জুম কৰি দেখাইছোঁ। মোৰ কেমেৰাটো যিহেতু এই ধোঁৱা মাৰিছে চাওক আপোনালোকে কি সুন্দৰ, ইমান সুন্দৰ বনাইছোঁ নহয়। আপোনালোকে খাই চাব। অকলে কুকাৰত আমি ভাতো পাতিলোঁ, ভাতটো খাব লাগিব লগতে। আপোনালোকে চাওক আমি এতিয়া অলপ মিক্সিং আকৌ কৰি দিছোঁ। আলুটো যিহেতু সিজিব লাগিব সোনকালে, সিজাই আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক কেনেকুৱা হৈছে, কিমান ধুনীয়া হৈছে। আমি এতিয়া লাষ্ট আমি দিম এই নেমুটো কাটিম, নেমু ৰস দি দিম। আপোনালোকে দি চাব, লাষ্ট একদম হোৱা টাইমত দিব নেমু ৰসটো। আৰু যিখিনি আমাৰ মছলা আছিলে সেই মছলাখিনি দিম, আৰু জলকীয়াটো অলপ দি দিম নেকি, জলকীয়া, কাৰণ জলকীয়াটো ইমান পোৱা নাই। আপুনি 7টামান দিছিলোঁ, নাই শুকান জলকীয়া যে ইমান নাই পোৱা। জলকীয়াটো খুন্দি এতিয়া আমি লাষ্ট দিম। আপোনালোকে একদম একেবাৰে ভিডিঅ'টো লাষ্টত দেখুৱাই আছোঁ আপোনালোকে কেনেকুৱা হ'লগৈ আমাৰ মাংসখিনি, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আমি ইয়াত এতিয়া লাষ্ট দিবলৈ আছে মছলাটো অলপ দি দিম, বেছি নিদিওঁ, অলপ ৰেড চিলিটো দিম চাগে, আৰু ধনিয়াটো দিম। আহকচোন আমি অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। এনেই অলপ আনো, নিমখ চিমখ হৈছে নাই চাই দিম। এয়া আনিছোঁ আমি, অলপ টেষ্টিং কৰি চাওঁ। জুইটো অলপ লাষ্ট টাইমত আপোনালোকে কমাই দিব দেই। গাহৰি পেটটো যিহেতু বইল কৰা নহয় জানো, ডেলি যায়। আলুটো সিজিছে নাই আমি চাম, এতিয়া টেষ্ট কৰি চাম অলপ। ৱাও নাইচ। আপোনালোকে লাইক এটা কৰিব, বেষ্ট। খাই চাওঁ কেনেকুৱা লাগিছে, বেষ্ট নে? ধুনীয়া আছে। এতিয়া আমি জাষ্ট মছলা দিম, নেমুটো দিম, এই আলুটো সিজিলে অলপ ৰখাই থৈছিলোঁ বুলি এইখিনি দি দিম, জ্বলাটো বেছি নাই হোৱাৰ কাৰণে। তাৰপিছত এইখিনি হৈ গ'ল। এইটো দিয়াৰ পিছত আমি আকৌ দিম, এবাৰ আমি দিম এইটো ধুই আনিছোঁ নৰসিংহ, আপোনালোকে দেখিছে নৰসিংহ পাতটো অলপমান দি দিম। তাৰপিছতে আমি ইয়াত এতিয়া অলপ মছলা ধনিয়াটো ক'লোঁ গ'ল, এইটো ধনিয়াটো দি দিম। ধনিয়া গোন্ধটো বেছি নাই অহা, এই ধনিয়াটো দি দিছোঁ অলপ। ধনিয়া যিহেতু আজিকালি লোকেল ধনিয়া পাবলৈ নাই, আমি গাঁৱতে আছোঁ বাৰু, কিন্তু বৰষুণ কাৰণে ধনিয়াটো ওলোৱা নাই। আমি অলপ আমি ৰেড চিলিটো দি দিম, এইটো ৰেড চিলি দি দিলোঁ, ৰেড চিলি গোটেইটো দি দিওঁ। এয়া আমি আৰু ইয়াত একো নিদিওঁ। আপোনালোকে চাওক, ভিডিঅ'টো এনজয় কৰক, আৰু এনেকৈ বনাই আপোনালোকে খাই চাওক কি সুন্দৰ এটা উঠিছে। আৰু আপোনালোকে ৰ'ব এক ছেকেণ্ড, এইখিনিতে আমি এটা নেমু এতিয়া অলপ চেপি দিম, তাৰপিছতে আমি এইটো চৌটো নমাই দিম। আপোনালোকে চাব, এতিয়া আমি নেমু অলপ চেপি দিম। এয়া নেমু আনিছোঁ, এফাল আনিছোঁ, এফালে আমি এতিয়া চেপি দিম সুন্দৰকৈ। দেখিছে আপোনালোকে ৰস বহুত ৰস ওলাইছে, নতুন নেমু। আপোনালোকে নেমুটো চেপি দিব, বেষ্ট পাব খাই। হ'ল নেমুটো চেপি আপোনালোকে অলপ মিক্সিং কৰি দিব হেতাখন মাৰি। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকক কওঁ যে আপোনালোকৰ ঘৰত এদিন বনাই চাব, খাই চাব কেনেকুৱা হয়। অলপ জুম কৰি দেখোন। আমি লাষ্ট আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো সামৰাৰ আগত। আমি টেষ্টিংটো ল'ম, আমাৰ মালিককো খাব, মালিকৰ টেষ্টিং ক'ব কেনেকুৱা পালে। তাকে ইমানতে আজি ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় আই অসম। এইটো ছাবস্ক্ৰাইবাৰ কেইটা আছে? ছাবস্ক্ৰাইবাৰ 3000 আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই। তোৰ 3000 হৈ গ'ল? মই কৃষ্ণ খাই ৰখা আকৌ কেনেকুৱা লাগিছে। কলিয়া খাই দেখুৱা। সেই গাহৰি পেটু খাইছে। আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা লাগিলে, আপোনালোকে ঘৰটো বনাই খাব বা। ধন্যবাদ।